আপোনালোকে আচৰিত হৈছে নহয়নে দাঁতৰ পৰানো ইমান ডাঙৰ পোক ওলায়নে বুলি। নমস্কাৰ সকলোকে। আমি আজি আকৌ এবাৰ দাঁতৰ পোক জৰাবলৈ বুলি আহি গ'লোঁ। যোৱাকালি যিহেতু বেটীৰ দাঁত বিষত শুবই নোৱাৰিলে, সেয়েহে এই চিচি দাইদেউজনৰ ওচৰত আকৌ এবাৰ আজি জৰাবলৈ বুলি লৈ আহিলোঁ। আৰু দেখিলেনে তাই একদম 3টা-4টা পোক ওলাই গ'ল। আৰু ইমানে মানুহ ভিৰ নহয়, আমি একেবাৰে লাইন পাতিব লগা হৈ গৈছে। প্ৰত্যেকৰে এনেকৈ জৰাইছে আৰু প্ৰত্যেকৰে 3টা-4টাকৈ এনেকৈ পোক ওলাইছে। এইটো কিন্তু মিছা নহয় দেই, একদম সঁচা কথা। আৰু এই বাইদেউজন দেখিছেনে, তেখেতেও ওলালে 3টা নে 4টা, আৰু লগতে আৰু এই ভাইটি এটা তাও ওলালে। আৰু তাৰপিছত ভাবিলোঁ ময়ো এবাৰ জৰাই চাওঁ বুলি। মোৰ আগতে বাৰু হৈছিলে, এতিয়া বহুত দিন বাৰু বিষৰ গম নাপাইছিলোঁ, হ'লেও অলপ কেতিয়াবা বিষায় মাজে সময়ে, সেইকাৰণে ভাবিলোঁ ময়ো এবাৰ জৰাই চাওঁ বুলি। তাৰপিছত একেবাৰে লাষ্ট টাইমত ময়ো এবাৰ জৰালোঁ। আৰু মই জৰাওঁতে মোৰ ভাগৰ এটা ওলালে, মোৰ বাৰু বেছি নোলালে। আগতে যিহেতু 3টা-4টামান ওলাইছিলে। মই কিন্তু বহুত বছৰ ভাল পাই থাকিলোঁ, কিন্তু মাজতে মিঠাই খাই দিয়া হয় যে, মিঠাই খাই দিয়াৰ কাৰণে আকৌ পোকটো হৈ যায়, যিটো কণিকা থাকে সেইটো জনি নমৰে। এয়া দেখিছেনে, লাষ্টত মোৰো এটা ওলালে।